হেল্ল' এভৰিৱান। আৰু যোৱাকালি মই লাইভ ভিডিঅ' এটা দিছিলোঁ আৰু মোৰ হাজবেণ্ডৰ এক্সিডেণ্ট হৈছে সেইটো কাৰণে আৰু মই প্ৰাৰ্থনাৰ অনুৰোধ জনাইছিলোঁ আৰু বহুতেই প্ৰাৰ্থনা কৰিছে মোৰ হাজবেণ্ডৰ কাৰণে আৰু বহুতেই আশীৰ্বাদ দিছে, ভাল ভাল কমেণ্ট দিছে, তাৰ বাবে বহুত 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 ধন্যবাদ। আৰু বহুতেই মোক সুধি আছে যে কেনেদৰে এক্সিডেণ্ট হ'ল, কি হ'ল, আৰু বহুতেই মেছেঞ্জাৰতো মেছেজ কৰিছে যে কেনেদৰে এক্সিডেণ্ট হ'ল, ক'লৈ গৈছিলে, গোটেইখিনি কথা। আৰু সকলোকে মোৰ ৰিপ্লাই দিবলৈ অলপ অসুবিধা হৈছে, সেইটো কাৰণে মই ভাবিলোঁ অলপ সৰুকৈ ভিডিঅ' এটা বনাই দিওঁ আৰু মোৰ মিষ্টাৰৰ পৰাই তেওঁৰ মুখৰ পৰাই কথাখিনি আপোনালোকক শুনাম বুলি ভাবিলোঁ আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তেন্তে বলকচোন। হয়, সকলোকে নমস্কাৰ। তো সঁচাকৈ বহুতে প্ৰাৰ্থনাৰ সহায় আৰু ভাল উইচেছবিলাক দিছে, তাৰ কাৰণে মই হৃদয়েৰে ধন্যবাদ দিছোঁ আৰু ৱাইফকো ধন্যবাদ দিছোঁ। তাই বহুত কেয়াৰ কৰি আছে আৰু যত্ন লৈছে এই দুখৰ সময়ত, সেইকাৰণে। আৰু এইটো কেনেকুৱাকৈ হ'ল বুলি ক'লে এক্সিডেণ্টটো বহুত এইটো মিৰাকুলাছলি হ'ল বুলি কৈছোঁ মই, আচৰিতভাৱে হ'ল। মই গৈ থকা সময়ত হাইৱেত গৈ আছোঁ আৰু হাইৱেত গৈ থকা সময়ত আগফালৰ পৰাও গাড়ী আহি আছে, ময়ো বাইক লৈ এনেকুৱাকৈ গৈ আছোঁ। গৈ থকাৰ সময়ত অকস্মাতে এটা কুকুৰ আগলৈ আহি গ'ল আৰু কুকুৰটো আহি যোৱাত মই এনেকুৱাকৈ কুকুৰটোক যদি এনেকৈ ছাইড কৰি যাওঁ বুলি ক'লে মই পৰি যাওঁ, আৰু পৰিলে কিনাৰত বহুত ৰিক্সি বস্তুবিলাক আছিলে, যেনে প'ষ্টবিলাক আছিলে, পকাৰ প'ষ্টবিলাক আছিলে আৰু ৰোডবিলাক আছিলে, ৱাল আছিলে। যদি মই এনেকুৱা কুকুৰটোক ছাইড কৰি যাওঁ বুলি ক'লেতো মোৰ মেজৰ এক্সিডেণ্ট হ'বলৈ আছিলে। মই বুকুত দুখ পালোঁহেঁতেন, হাত ভৰি চববিলাক বহুত আহিলেহেঁতেন, এনেকুৱা দুখ পোৱা জেগা বহুত হ'লহেঁতেন, বহুত মেজৰ এক্সিডেণ্ট হ'লহেঁতেন। কিন্তু যেতিয়া মই গৈ কুকুৰটোক ডাইৰেক্ট হিট কৰিলোঁ, কুকুৰটো হিট কৰাৰ লগে লগে কুকুৰটোও উফৰি পৰিলে আৰু মোৰ বাইকটো বেলেঞ্চ হেৰাই গ'ল। তেতিয়াই মই ভৰিটো নমাব লগা হ'ল। ভৰিটো নমাওঁতে মোৰ ভৰিটো মানে পাক খাই গ'ল। তেতিয়া ভৰিৰ এটা লিগামেণ্ট বুলি কয়, জইণ্টৰ মাজত থাকে যিটো লিগামেণ্ট, সেই লিগামেণ্টটো ছিঙি গ'ল। আৰু লিগামেণ্টটো ছিঙি যোৱাত অকল হাদ্দি হৈ থকাৰ কাৰণে গছকিলে, এনেকুৱা প্ৰেছাৰ দিলে এনেকুৱা অলপ শ্লাইডিং হ'বলৈ ধৰিলে, খোজকাঢ়িবলৈ নোৱাৰা নিচিনা হৈ পৰিলোঁ। এনেকুৱা নিচিনা হৈ গ'ল সেইটো সময়তে। হ'লেও মই বাইক এৰা নাই, বাইক এনেকুৱাকৈ লৈ গৈ ৰোড ট্ৰেকৰ পৰা বাহিৰত ওলাই গ'লোঁ। বাহিৰত ওলাই গৈ পিনে বহুত ডাঙৰ ডাঙৰ গাঁতবিলাক আছে, গাঁতবিলাকো একদম কেনেকুৱাকৈ এইটো সময়ত মই নিজে বাইকটো চলাইছোঁ যেন মোৰ অনুভৱ হোৱা নাই। বাইকটো মই ধৰিছোঁহে আৰু এনেকৈ গৈ আছোঁ, ক'ত গৈছে এনেকৈ গৈছোঁ। কিন্তু গৈ পিনে যাওঁতে এটা নলা এটা পালোঁ, কেঁচা নলা, বোকা নলা, যিটো নলা নৈ লৈ পানী বৈ যায়, আৰু সেই নলাতে মোৰ বাইকটো সোমাই গ'ল। সোমাই যোৱাত বাইকটো তাতে ষ্টাৰ্টটো বন্ধ হৈ গ'ল আৰু ময়ো মানুহটো বাইকত বহিয়ে আছোঁ। তেনেকুৱাকৈ মই পৰিলোঁ। মোৰ বাইকো নপৰিলে, মই মানুহো নপৰিলোঁ, আৰু সেই নলাতে সোমাই গ'লোঁ। আৰু মানুহবিলাকে মোক উঠাইছে, বহুত মানুহ গোট খাই গ'ল, ভিৰ হৈ গ'ল, উঠাইছে। উঠাওঁতে মই যেতিয়া খোজকাঢ়িছোঁ, এটা ভৰিত ঠিকে এটা ভৰিত খোজকাঢ়িছোঁ, মই নিজে শ্লিপ হৈ গৈছোঁ, তাৰমানে ভাঙি গৈছে, খোজটো ভাঙি গৈছে, তাৰমানে লিগামেণ্টটো ছিঙি গ'ল যেতিয়া মই বাইকটো চিধা কৰিবলৈ লওঁতে না। আৰু সেই তেনেকুৱাকৈ মানুহবিলাকে মোৰ ভৰিত ধৰি টানিছে, কেনেবাকৈ অলপ মানে লোকেশ্যনটো অলপ বেলেগ হৈ গৈছে নেকি এনেকুৱা বুলি টানিছে। টানাৰ পাছত খোজকাঢ়িছোঁ, তেতিয়াও একেই হৈছে। তেতিয়া ক'লে নাই 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 বেলেগ কিবা হৈছে এনেকৈ বুলি মোক ৰখাই দিলে। ৰখাই দিয়াত মোক বহিবলৈ কাৰণে ছিট দিলে, পানী দিছে। ওচৰ চুবুৰীয়া মানুহবিলাকক মই বহুত ধন্যবাদ দিছোঁ, তেওঁলোকে বহুত মোক কেয়াৰ কৰিলে, যত্ন কৰিলে, পানী দিছে, বহিবলৈ চকী ৰাস্তা কিনাৰতে দিছে। মোৰ বাইক তুলি পিনে ভালকৈ ছাইডত এনেকুৱা হেণ্ডেল লক কৰি মোক ভালকৈ চাবিও দিছে আৰু এনেকৈ বহুত সহায় কৰিলে। আৰু তাতে মোৰ ভিনী ঘৰ আছিলে আৰু তেওঁকো মই খবৰ দিলোঁ। আৰু ইমান মই লাকি যে মোৰ ৰিলেটিভ বাইদেউ ঘৰ তাতে আছে, আৰু তাতে সেই জেগাতে মোৰ এক্সিডেণ্টটোও হৈছে, ডুমডুমাত ৰূপাই চাইডিং ওচৰতে তাতে হৈছে। তো সেইটো কাৰণে মোৰ ৰিলেটিভছৰ পৰা বহুত সহায় পালোঁ, ফ্ৰেণ্ড চাৰ্কেলৰ পৰা বহুত সহায় পালোঁ। এনেকৈ কৰি মোক সহায় কৰিলে আৰু মই ট্ৰিটমেণ্টটো হ'লোঁ আৰু তাৰ পৰা আকৌ উভতি আহিলোঁ। কিন্তু সেইটো মেইনলি যিটো জেগাত মোৰ হৈছিলে, সেই জেগাত মানুহবিলাকে মোক কৈছে যে ইয়াতে ইমান এক্সিডেণ্ট হৈছে কিন্তু মানুহবিলাক নাই, এইটো ICUত ভৰ্তি হৈ যাব লগা হয়, নহ'লে বা কিছুমান স্পট ডেড হয়, এনেকুৱা হয়। কিন্তু তুমি বহুত লাকি, তুমি বহুত বোলে তোমাৰ ভাগ্যটো বহুত ভাল আছিলে যে তোমাৰ একোৱেই নহ'ল। এনে কৰি মোৰ মনটো আৰু কিবা চিন্তিত হৈ পৰিছোঁ, মই সঁচাকৈ এনেকুৱা হৈ বাচিছোঁনে, আচৰিত লাগিছে যে মই মানে
নিজেতো এনেকুৱা কৰি কিনে বাচিবলৈ নিচিনা মোৰ একো চেন্সে নাছিলে, কিন্তু হ'লেও মই বাইকখন ধৰিছোঁ, চলাইছোঁ, কিন্তু ড্ৰাইভ মোক জ্ঞান কোনোবা দি আছে আৰু কোনোবাই মোক মানে লিড কৰি লৈ গ'ল আৰু সেই তাতে সোমাই যোৱাৰ কাৰণে মই মানে ৰক্ষা পৰিলে মোৰ। আৰু যদি মই সেই খালত নোসোমোৱা হ'লে মই নৈত গৈ পৰিলোহেঁতেন, য'ত ডাঙৰ ডাঙৰ শিল আছিলে, এনেকুৱা জেগাত পৰিলোহেঁতেন। তাত গ'লেও মোৰ মেজৰ এক্সিডেণ্ট হ'লহেঁতেন, কিন্তু হ'লেও ঈশ্বৰৰ আশীৰ্বাদত মোক বহুতখিনি ৰক্ষা কৰিলে। মেজৰ এক্সিডেণ্টৰ পৰা মাইনৰ এক্সিডেণ্ট হৈছে, সাধাৰণ এক্সিডেণ্ট হৈছে। সেইটো কাৰণে মই নেদেখা ঈশ্বৰজনক বিশ্বাস কৰি আৰু তেওঁক ওপৰতে মই তেওঁক ধন্যবাদ দিছোঁ, আৰু আপোনালোকক ৱেল উইচাৰবিলাকক আপোনালোকৰ প্ৰাৰ্থনাবিলাকৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু এনেকুৱাকৈ আপোনালোকৰ প্ৰাৰ্থনা আৰু আপোনালোকৰ ভাল উইচেছবিলাকৰ কাৰণে মই যাতে সোনকালে আৰু ভাল হ'বলৈ পাৰিম, সেইটো কাৰণে আৰু মই ঈশ্বৰকো ধন্যবাদ দিওঁ, যিজনে মোক মানে এনেকুৱা এটা ডেঞ্জাৰ চিটুৱেশ্যনৰ পৰা বচাই আনিলে। আৰু আশা কৰিছোঁ মোৰ সকলো এক্সিডেণ্টৰ বিৱৰণটো মই আপোনালোকক জনাবলৈ পাৰিছোঁ বুলি। আৰু মোক মানে এতিয়া ঘৰত যিমানকেইটা দিন থাকিম, সেইকেইটা দিনত মোৰ ৱাইফেও মোক বহুত কেয়াৰ কৰি আছে, আৰু ৱাইফৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু খোৱা বোৱা চববিলাক নিজকে মই একো কৰা নাই, চব গোটেইখিনি কৰি দিছে। সেইটো কাৰণে মই ৱাইফকো ধন্যবাদ দিছোঁ, আৰু আপোনালোককো ধন্যবাদ দিছোঁ আপোনালোকৰ ভাল প্ৰাৰ্থনা আৰু আপোনালোকৰ ভাল উইচেছবিলাকৰ কাৰণে আজি মই এনেকুৱাকৈ আছোঁ আৰু এনেকুৱাকৈ ভাল হৈ উঠিব পাৰিছোঁ। সেইটো কাৰণে এইকেইটা কথাই কৈয়ে মই শেষ কৰিছোঁ। থেংক ইউ।